পইচা 1 টকাও নাপাওঁ ধৰি ইনচাল কৰাকে খৰিচা আৰু মাছ আপোনালোকে কোনে কোনে ভাল পায় বাৰু খাই আৰু চাওকচোন মই এয়া সৰু মাছ লৈছোঁ আৰু কেইটামান কাঁইৰ মাছ দেখিছেনে সেইকেইটা খৰিচাৰ লগত পিটিকা কৰিম পুৰিব মানে কেৰাহীতে শুকান কেৰাহীতে তেল নিদিয়াকৈ গৰম মানে অলপ পুৰি ল'ব আৰু পিটিকা কৰিব লাগিব আৰু এয়া হৈছে সৰুকেইটা আমি খৰিচা দি ভাজিম আপোনালোকে চাই যাব দেই আপোনালোকে কোনে কোনে খাই ভাল পায় বাৰু জনাবচোন আৰু আমাৰ ঘৰতে খৰিচা দেখিছিল এইবছৰো নহয় কিন্তু 2 বছৰ হৈ গ'ল খৰিচা কিমান ধুনীয়া হৈ আছে আৰু এয়া খৰিচা লৈছোঁ আৰু খৰিচা মাছ পিটিকাও কৰা হ'ব আৰু খৰিচা মাছ ভজা হ'ব আপোনালোকে চাই যাব মই কিদৰে বনাওঁ আৰু মই নাই বনোৱা কিন্তু ল'ৰাটোৱে বনাইছে এয়া কঁঠাল গুটি পুৰি লোৱা হৈছে কঁঠাল গুটিৰ লগত সেইকেইটা পিটিকা কৰিব খৰিচা দি আৰু এয়া হৈছে খৰিচা দি ভাজিম মই ভিডিঅ' কৰাৰ কাৰণে ল'ৰাই বনাই গৈছে মই আপোনালোকে চাই যাব দেখুৱাই যাম বাৰু দেই আৰু দেখিছেনে বাৰু মাছকেইটা লৈ লোৱা হ'ল ধুই কৰি ধুনীয়াকৈ চাফ চিকুণ কৰি আৰু পিঁয়াজ কাটি লোৱা হৈছে জলকীয়া পিঁয়াজ ধুনীয়াকৈ পিঁয়াজ কাটি ৰেডি জলকীয়া পিঁয়াজ কাটি ল'ৰাই পূৰা একদম ফিটিং কৰি আছে দেখিছেনে তেল দিছে তেলত পিঁয়াজ দিছে আপুনি কেনেকৈ বনাই বাৰু খৰিচা মাছ ক'বচোন খৰিচা আৰু পিঁয়াজ আৰু তেলত দি আছে মানে পিঁয়াজটো ৰঙা হোৱাৰ পিছতো খৰিচাটো দিব চাই যাবচোন আৰু ইয়াত খৰিচা তেল পকালৈকে অকণমান ৰৈছে কিহে বনাইছে আকৌ এয়া মাছ দি দিলে দেখিছেনে আৰু এই মাছৰ লগত মাছটো ফ্ৰাই হৈ যাব লাগিব তাৰপিছতে খৰিচাটো দিব কাৰণ মাছটো ধুনীয়াকৈ ফ্ৰাই হৈ যাব লাগিব মোৰ আঙুলি কাটিলে পূৰা তেলত আৰু পিঁয়াজ আৰু মাছ মই হালধি হিচাপে আন্দাজ হিচাপে দি দিয়া হৈছে আৰু আপোনালোকেও সেই হিচাপে দি ল'ব আৰু এয়া হোৱাৰ পাছতেই বনোৱা হ'ব দিয়া হ'ব মাছটো তাৰপিছতে খৰিচাটো মাছ ফ্ৰাই হোৱাৰ পাছতে খৰিচা দি দিম মানে দি দিছোঁ মই দিছোঁ ল'ৰাই বনাইছে বাৰু আপোনালোকে চাই যাব দেই কোনে ভালকৈ খায় আৰু কমেণ্ট কৰি দিব পাৰিলে ভাল পালে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আশা কৰিছোঁ দেই লাইক কমেণ্ট এটা কৰিব আৰু কোনে খাই ভাল পায় কৈ দিব আৰু এয়া চাওকচোন এতিয়া হৈছেগৈ আৰু প্ৰায় হৈছে আৰু এতিয়া খৰিচা দি দিম দেখিছেনে বাৰু মাছ পৰা মাছকেইটা দেখিছেনে ৰেডি কৰি থোৱা হৈছে মানুহজনে দিলে সি আহি পেলাই আৰু এতিয়া খৰিচা দি দিছে ল'ৰাই কি বনাই আছে মই কিন্তু ভিডিঅ' কৰি আছোঁ দেই তাক কৈছোঁ তই বনা মই এইটো ভিডিঅ'টো কৰি আছোঁ অকণমান ভালকৈ কৰিব নাজানে কাৰণে তাৰপিছত আৰু খৰিচাটো দিছে হ'ব আৰু এতিয়া মই ভাত বাঢ়িম সি কৈ আছে মোক লাগিছে তুমি ভাত বাঢ়া মই হ'লেই আৰু বোলো ৰচোন অকণমান ভিডিঅ'টো কৰি লওঁ এনেকৈ বুলি কৈ মই তাক খাই ভিডিঅ'টো কৰিছিলোঁ দেখিছিলোঁ মানে অকণমান বাকী আছে আৰু এতিয়া ভাত বাঢ়ি খাম আৰু আপোনালোকে কোনে ভাল পাই ক'ব দেই কঁঠাল গুটি মাছ পোৰা মাছ আৰু পিটিকা এয়া দেখিছেনে খৰিচাৰ লগত এয়া পিটিকা কৰা হৈছে খৰিচাই মাছেও বনোৱা হৈছে দালিয়ে বনাইছোঁ আৰু কণী আলু ভাজিয়া হৈ গ'ল ইতিমধ্যে বহাৰ পাছতহে ফটো মাৰিবলৈ মনত পৰিছে দেই এয়া দেখিছেনে বাৰু এয়া হৈ গ'ল আমাৰ ভাত খাই লওঁ আজিলৈ আহিছোঁ বাৰু বাই বাই